Hey guys, GK Creation চেনেলটো আই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক আজি আমি যাওঁ নলবাৰী। বিশেষ কাম নাই, কিবা নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো নামটো ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ব, একেলগে আপোনালোকক ঘূৰাই ল'ব। ভিডিঅ'টো একেলগে চাই থাকক। তো গোটেই বস্তুখিনি ভৰাই ল'লোঁ। তো এতিয়া বেগটোত ভৰাই লওঁ। বলক মেইন কাৰণ নলবাৰীত যোৱা কথাটো। তো মাস্ক চাস্ক মাৰি ল'লোঁ। এতিয়া আমি ফাৰ্ষ্ট যাম এটা খুৰাৰ ঘৰত। তো খুৰাক লৈ নলবাৰী। তো মোৰ এই পচন্দিখনক লৈ যাব লাগিব আৰু নলবাৰী। তো ভিডিঅ'টো সকলোৱে চাই থাকক। তো খুৰায়ো আহিছে চাকৰিৰ পৰা ছুটি লৈ। তো খুৰায়ো আছে ঘৰত এনেই। তো খুৰাকে লৈ যাওঁ আৰু লগত। তো বলক তো খুৰাক ঘৰৰ পৰা ল'লোঁ লৈ মাত্ৰ এতিয়া নলবাৰী। বলক কোনটো যাবা তোত জ্বলা য'তে আহিলোঁ কথা নাই। তো গাড়ীত তেলৰ আছিল, তেলখিনি ভৰাই ল'লোঁ আৰু এতিয়া পুনৰ টাউন আহিছোঁ নলবাৰীৰ ফালে। তো আহি আমি পালোঁ গণেশ মন্দিৰ। যিহেতু ব্ৰিজখন বনাই আছে, তো কাষেৰে যাবলৈ অলপমান অসুবিধা হ'ব, জামো আছে চাগে। তো অকণমান আগুৱাই গৈ এইফালে ৰাস্তাটো সোমাই আহিলোঁ। তো এইটোৱে হৈছে নলবাৰী ৰেল ষ্টেচন। তো এই নলবাৰী ট্ৰেইন ষ্টেচন এটা চাব লগাত বহুত ধুনীয়া বস্তু আছে। আমাৰ যিখন ভাৰতৰ পতাকা হয় ন, বহুত ডাঙৰকৈ মানে বনাই ধুনীয়াকৈ উৰুৱাই থৈ দিছে। কি ধুনীয়াকৈ বতাহত মানে আমাৰ জাতীয় পতাকাখন উৰি আছে, মানে চাবলৈ কি মজা এটা। ফৰ্ম এখন ল'ব লাগে। ফৰ্মখন লোৱাৰ পিছত তোমাৰ তাতে গোটেই ফিল আপ কৰি দিয়াৰ পিছত তাতে কৈ থাকে আৰু প্ৰচেছটো কি কৰিব লাগে। টাউন কৈ থাকে ক'ৰবাত যাব লাগিলে যাই থাকিব লাগিব তাতে বেলেগত। তো হাজোৰত যিটো ভাৰত পেট্ৰলিয়াম হয় ন, তালৈ গ'লোঁ। তাৰ সন্মুখেৰে এটা অফিচ আছে য'ত নাম ৰেজিষ্টাৰ কৰিব পাৰি। কৰি উঠি তাত আমি তাৰ পৰা উভতিলোঁ আৰু। Ini aksinya ini mana? Ini boleh ya, tu nak boleh? Mana
ৰেল লাইনৰ এইখিনি বুলি হাতী নকৰে ৰেলৰ সেইবাৰ বোলে তো এইখন নলবাৰীৰ অভাৰব্ৰিজ বনাই আছে এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই লাহে লাহে হ'ব আৰু তো সকলো কাম সামৰি আমি ঘৰৰ ফালে ৰাওনা হৈছোঁ তো গাইছ ঘৰ আহি পালোঁ মোৰ কামো হ'ল মানে ৰেজিষ্ট্ৰেশ্যন অফিচত তাতে মই ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ অফিচটো মানে ৰেজিষ্ট্ৰেশ্যন অফিচটো ভাৰত পেট্ৰলিয়াম যিটো আছে হাজো ৰোডত তাৰ ভাৰত পেট্ৰলিয়ামৰ সন্মুখেদি ৰেজিষ্ট্ৰেশ্যন অফিচটো তো তাত কামখিনি কৰিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ মানে পুনৰ লগ পাম নতুন ভিডিঅ' বাই বাই